নমস্কাৰ মাইনাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বহুত বৰষুণ দি আছে এইকেইদিন আৰু এনেকুৱা বৰষুণৰ বতৰত কিবা অকমান জ্বলা খাব মন যায়। গতিকে ডিমৰে এটা আইটেম বনাম, অলপ বেলেগ ধৰণৰে বনাম ভাবিলো। বনামেই যিহেতু গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এই ডিমৰ আইটেমটো মই বনাম কিহেৰেনো বনাওঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। এয়া ৰেচিপিটো বনাবৰ বাবে আমাক লাগিব ডিম এয়া সিজাই ল'লোঁ। লাগিব পিঁয়াজ এটা, নহৰু 4 ফুটা আৰু মেইন বস্তুটোৱে হ'ল এইটো বৰ্মা ধনিয়া। ইয়াক বৰ্মা ধনিয়া বুলিও কয়, বহুতে মান ধনিয়া বুলিও কয় আৰু বহুতে বেংগলী ধনিয়া বুলিও কয়। তেনেহ'লে আহক আমি ৰেচিপিটো বনাবলৈ আগবাঢ়োঁ। ডিমখিনি সিজাই পেলাই এনেকৈ আগ দি ল'লোঁ যাতে ভাজোতে নুফুটে। ইয়াৰ পিঁয়াজটো ৰুকি ল'ম আৰু নহৰু 4 ফুটাও ৰুকি ল'ম। এয়া পিঁয়াজ আৰু নহৰুখিনি ৰুকি ল'লোঁ। বৰ্মা ধনিয়া পাতখিনি এনেকৈ কাটি ল'লোঁ। ডিমখিনি ভাজিবলৈ এয়া ফ্ৰাই পেন পাতি ল'লোঁ। এতিয়া ইয়াতে মই ৰিফাইন তেল দিলোঁ। তেল গৰম হোৱাত এয়া হালধি দিলোঁ, অলপমান নিমখ দিলোঁ। ডিমখিনি ভাজি ল'ম। এয়া ডিমকেইটা দি দিলোঁ। সেইকাৰণে ডিম ভাজিলে সদায় ডিমখিনি বইল কৰাৰ পিছত আগ দি ল'ব লাগে যাতে নুফুটে। ডিমকেইটা এয়া ৰঙা হোৱাকৈ ভাজি ল'ম। ভাজা হৈ গ'ল, এতিয়া ডিমখিনি উলিয়াই ল'ম। এতিয়া ইয়াত থাকি যোৱা তেলখিনিতে গোটা জিৰা দিলোঁ। এতিয়া ৰুকি লোৱা পিঁয়াজখিনি দি দিম। দি পেলাই এনেকৈ অলপ ভাজিম। একেবাৰে চিম্পুল আৰু খাবও বহুত ভাল লাগে, এনেকৈ বনাই চাবচোন। এতিয়া হালধি অকণমান দিলোঁ, নিমখ দিলোঁ সোৱাদ অনুসৰি, জিৰা গুড়া দিলোঁ। গেছটো একদম চিমত ৰাখিছোঁ। জ্বলাকৈ খাম গতিকে এয়া জলকীয়া গুড়ি আধা চামুচ দিলোঁ, অলপ জ্বলা হোৱাকৈ। এয়া দিলোঁ মিট মছলা। এইখিনি অলপ ভাজি ল'ম। এয়া এতিয়া বৰ্মা ধনিয়াখিনি দি দিম। এয়া বৰ্মা ধনিয়াখিনি দি ভাজি আছোঁ। এতিয়া আমি ইয়াতে ভাজি থোৱা ডিমখিনি দি দিম। দি পেলাই অলপ এনেকৈ লৰাই দিম। এতিয়া অকণমান পানী দি পেলাই এইখিনি উতলিব দিম। এইটো বেছি জোল নবনাওঁ, গ্ৰেভি হ'ব। পানীখিনি দি এতিয়া চিম বঢ়াই দিলোঁ গেছটো। এতিয়া এইখিনি উতলিব দিম। একেবাৰে সাধাৰণ, একদম কম সময়তে হয়, খাবও বহুত ভাল লাগে। এতিয়া এইখিনি উতলিব দিম। দিব লাগিব জালুক। এয়া জালুক কেইটামান খুন্দিম, খুন্দি পেলাই একেবাৰে শেষত দি দিব লাগিব। এয়া হৈ গ'ল। এতিয়া লাষ্টত জালুকৰ গুড়াখিনি দি দিম ইয়াতে। জালুকৰ গুড়াখিনি দি লৰাই পেলাই অফ কৰি থৈ দিম। হৈ গ'ল। এয়া মোৰ ৰেডি হৈ গ'ল এগ কাৰী। এতিয়া এইখিনি মই উলিয়াই ল'ম। এয়া মোৰ ৰেডি হৈ গ'ল এগ কাৰী, বৰ্মা ধনিয়াৰে বনোৱা এগ কাৰী।
আপোনালোকেও বনাব খাব আৰু জনাব কেনেকুৱা লাগে আজিলৈ ধন্যবাদ।